बाक्सा जिल्लानि मसलफ्राव सावस्रि बिफाना मेलेरिया बेरेखा दान फालिनायजों लोगोसे 1,20,000 मुस्रि रानदों। बोसोरफ्रोमबो जुन दानाव सावस्रि बिफाना सुबुंफोरखौ मेलेरिया होबथानायनि बागै सांग्रां खालामनो मेलेरिया बेरेखा दान फालिबोदों। थिग बेबादिनो दिनैबो सावस्रि बिफाननि दैदेननायाव बाक्सा जिल्लानि मसलफ्राव मेलेरिया बेरेखा दान फालिथायखौ फालियो। लोगोसे बे हाबाफारिनि गेजेरजों सावस्रि बिफाना सुबुंफोरखौ सांग्रां खालामनो आरो मेलेरियानिफ्राय बारग'नो थाखाय जिल्लायाव 1,20,000 मुस्रि रानना होदों। आरो बे हाबाफारिखौ बेखेवना होयो जिल्ला सावस्रि बिफाननि जथाय सामलायगिरि डक्टर मनज कुमार दासआ। लोगोसे जिल्ला सावस्रि बिफाननि जथाय सामलायगिरि डक्टर मनज कुमार दासआ मेलेरिया बेरेखा दान फालिथाय बेखेवखांनायनि उनाव मेलेरिया होबथानायनि सायाव सुबुंफोरखौ सांग्रां खालामदों। आरो दिनैनि बे मेलेरिया बेरेखा दान फालिनाय मेलाव गाहाय आलासि महरै बाहागो लायो सावस्रि बिफाननि डक्टर उमेश चन्द्र बर', डक्टर रबि बर', सिभिल देहा फाहामसालिनि बिबानगिरि डक्टर चक्रधर बर्मन, सदर महकुमा सावस्रि मावख'गिरि डक्टर दुर्लभ पाठक, DPM नमल सिंह बरगयारी, VB, DC रहिम आली आहमेदजों लोगोसे जिल्लानि गासै ब्लक गुदि सावस्रि मिरु मावख'गिरिफोर आरो जिल्ला सावस्रि बिफाननि जथाय सामलायगिरि डक्टर मनज कुमार दासआ मेलेरिया बेरेखा दान फालिथायखौ बेखेवनायनि उनाव जिल्ला सावस्रि बिफानाव मेलेरिया होबथानायनि सायाव सुबुंफोरखौ सांग्रां खालामदों। ভেক্টন বন ডিজিজৰ ওপৰত আচলতে ৰিভিউ মিটিং আছিল এটা, আৰু দ্বিতীয়টো আছিল আমাৰ জানুৱাৰী মাহটো আমি জুন মাহটো আমি এণ্টি মেলেৰিয়া মাহ হিচাপে ধৰা হয়, আৰু সেইটো চেৰিমনিলৈ আমি উদ্বোধন কৰিলোঁ। এইটো সেইকাৰণে আজি আমি এই অনুষ্ঠানটো পতা গৈছিলে। এইটো আমি আজিৰ যিটো আমাৰ ৰিভিউ মিটিং আছিলে, ৰিভিউ মিটিঙত আমি যোৱা বছৰ কি পাৰফৰ্মেঞ্চ কৰিলোঁ, কিবা আমাৰ ডিফেক্ট হ'ল নেকি আলোচনা কৰা হৈছে। আৰু তদুপৰি আমি ব্লক ৱাইজ তেওঁলোকৰ প্ৰেজেণ্টেশ্যনটো বিচাৰিছোঁ, তেওঁলোকে কি পাৰফৰ্মেঞ্চ কৰিলে, কিবা ডিফেক্ট ৰ'ল নেকি। আমি সেইকাৰণে আজি ব্লকৰ যিখিনি আমাৰ SDM আছিলে, হেল্থ ৱৰ্কাৰ আছিলে, সেইখিনি গোটেইখিনিকে মাতিছোঁ। এইটো আমাৰ ইয়াত উপস্থিত আছে আজিৰ আমাৰ ষ্টেটৰ পৰা অহা আমাৰ ষ্টেট পাব্লিক হেল্থ কনচালটেণ্ট, তাৰপিছত আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছে চিভিল হস্পিটেল, আমাৰ গোটেইকেইখন PHCৰ SDM আছে, আৰু আমাৰ ইয়াতে আমাৰ ভেক্টন বন ডিজিজৰ কনচালটেণ্ট DMO AMO আছে। মেলেৰিয়া ডিপাৰ্টমেণ্টৰ আমাৰ গোটেইখিনি SI MI আমাৰ যিখিনি ৱাৰ্কাৰ আছে, SW BSW গোটেইখিনি ৱাৰ্কাৰেই আছে। আৰু তদুপৰি আমি NHMৰ যিখিনি ষ্টাফ আছে, যেনে BPM BCM BDM যিখিনি আছে, আমি সেই হেল্থ ৱাৰ্কাৰখিনিকো মাতিছোঁ। আমি তাৰ কাৰণে আমি আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি সদায় সাৱধান হৈ আছোঁ, আৰু তাৰ কাৰণে আমি এইবাৰ 1,20,000তকৈ অধিক আমি আঁঠুৱা ডিষ্ট্ৰিবিউট কৰিছোঁ। আমি যিখিনি আমাৰ ভূটানৰ যিটো চাব হিল এৰিয়া আছে, এই গোটেইকেইখন ব্লক PHCতেই আমি LLIN আঁঠুৱা মানে ডিষ্ট্ৰিবিউট কৰিছোঁ, যাতে তেওঁলোকে মেলেৰিয়া মহৰ কামোৰৰ পৰা তেওঁলোকে হাত সাৰিব পাৰে। তদুপৰি আমি ৰাইজক এৱেৰ কৰিছোঁ। এইটো আমি IEC BCC এইবিলাক মিটিংবিলাক পাতিছোঁ, কেম্প পাতিছোঁ। তদুপৰি আমি ITBN যিটো আমাৰ আঁঠুৱা যিখিনি আছে, আমি সেইখিনিও আমি ট্ৰিটেড কৰিছোঁ। এইটো নাই, এইটো বছৰত আমাৰ কোনো মেলেৰিয়া পজিটিভ কেছ নাই। একচুৱেলি ছিজনেল হয়, তো এই মনচুন টাইম কি তাৰ পিছত পোষ্ট মনচুন টাইমে এইটো পিকটো আহে, ছিজনেল যিহেতু হয়। তো আমি এইটো আজি বুলি নহয়, এপ্ৰিল মাহ পিছতে আমি এইটো ট্ৰাই কৰি আছোঁ কি যেনেকুৱা আমি প্ৰিভেণ্টিভ মেজাৰ্ছবিলাক আছে, ভেক্টৰ কণ্ট্ৰল মেজাৰ্ছবিলাক আছে, এৱাৰনেছ মিটিং পাতি আছোঁ, মানুহজনকে কৈ আছোঁ কি আপুনি এইটো কৰিব লাগে, এনেকুৱা থাকিব লাগে, আঁঠুৱা ইউজ কৰিব লাগে। তো এইবিলাক আমি এপ্ৰিল মাহৰ পিছতেই কৰি আছোঁ, চ' ডেট কি আমাৰ যেতিয়া মনচুন ছিজন আহিব, বৰষুণ আহিব, পানী জমা থাকিব, তেতিয়া মানে ডেঞ্চিটিটো বেছি হ'ব। তাৰপিছত মানুহজনী জানি পাৰিব কি এইটো কামটো এতিয়া কৰিলে আমাৰ ডিজিজটো নহ'ব আৰু এইটো প্ৰিভেণ্ট কৰিব পাৰিব বুলি। সেইটো কাৰণে আমাৰ এইটো মানে ৰেগুলাৰ এক্টিভিটি চলি থাকে, কিন্তু যিহেতু এই ছিজনে আমি বেছি কৰি এইটো গুৰুত্ব দি থাকোঁ এই এক্টিভিটিটো, সেইটো কাৰণে জুন মাহতে আমি এণ্টি মেলেৰিয়া মান্থ বুলি এইটো পালন কৰি থাকোঁ, মানে কৰি আহিছোঁ আমি আগতে। কিন্তু এইটো অকল মেলেৰিয়া বুলি নহয়, বাকী ডেংগু চব গোটেইকেইটা ডিজিজ কাৰণেই আমি এক্টিভিটিটো কৰি থাকোঁ।
অসমৰ ক'ত ক'ত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱটো বেছিকৈ বেছি আছে? অসমৰ যদি আমাৰ মেইনলি আমাৰ এইটো বৰ্ডাৰ এৰিয়াজ যেনেকুৱা কোকৰাঝাৰ আছে, চিৰাং আছে, ওদালগুৰি আছে, ইভেন কি বাক্সাতে অলপমান এইটো মেলেৰিয়াটো থাকে আৰু আমাৰ কাছাৰ বাৰাক ভেলী তাতেও অলপমান মেলেৰিয়া সমস্যাটো আছে, কিন্তু অসমৰ ইমান ডাঙৰ প্ৰব্লেম এতিয়ালৈ ওলোৱা নাই। তো সেইটো কাৰণে আমি ভাবিছোঁ কি আমাৰ এইটো যে এতিয়া আমি এক্টিভিটি কৰি আছোঁ সেইটো আগত টাইমে এইটো বহুত ইউজফুলো হ'ব আৰু এইটো কণ্ট্ৰল কৰিব পাৰিব ডিজিজটো। गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेबक समाजजों गनायथि होजानाय आइएफआ बिएम इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा। लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन। 12 एबा HS नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइएफआ बिएम इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान। बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइएफआ बिएम इनस्टिट्युट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन।